Yo, what's up guys? कैसे आप सब? Welcome back to the another video Parash moment. तो so guys, मैं आज उठिलो पुৱাই 7:30 মান বজাত। তো এই বজাত মই উঠি কিনে এতিয়া মুখ চুখ গা চা ধুই কিনে যাব লাগিব কলেজ। আজি লাষ্ট কলেজ, তাৰ মানে লাষ্ট কলেজ। আজি গৰমৰ বন্ধ আছে, তাৰ মানে 15 দিন গৰমৰ বন্ধ দিব। তাৰে পিছত আমি যাম কলেজ। তো এতিয়া মই গা চা মুখ চুখ ধুই কিনে ৰেডি হৈ যাম। তো আইতা আহি আছে, আপোনাৰ আইতাই অলপমান মিলাও ৰ'ব, আহক বলক। আইতা কি আনছা ক? কি আনছি কচোন? কি মিছিলি মছালা লগাইছো। ছাগাল উলিয়াইছে আইতাই, তো সেইকাৰণে বিজি হৈছে। তো আমি এতিয়া গা চা ধুই কিনে ৰেডি হৈ যাম। তো গা চা ফ্ৰেণ্ডছ, এতিয়া আমি যাওঁ কলেজলৈ। ৰহক টাইডাল নিবে আছে, টাইডাল লৈ লওঁ আৰু এতিয়া ভাত খাং, চাহ খাওঁ। তো চাহ খাই কিনে যাওঁ। তো ফ্ৰেণ্ডছ, এতিয়া আমাৰ ওলা হ'ল, তাই চাই যাওঁ চব মাৰা হ'ল। তো বেগটোও ল'লোঁ এতিয়া। এতিয়া আমি যাওঁ। ফ্ৰেণ্ডছ, এতিয়া মই আহি আছোঁ, ছুটি হ'ল কলেজৰ পৰা। দাদা আহি আছে গাড়ী। গাইজ কলেজৰ পৰা আহিব, এতিয়া ঠাণ্ডাটো খাই লওঁ। আজি লাষ্ট আছিল, তো এৰে পিছৰ পৰাই ছামাৰ ভেকেশ্যন আছে। ছামাৰ ভেকেশ্যনততো বন্ধত কৰবালৈ ফুৰিবলৈ যাম, আপোনাক দেখাম। তো ইয়া চাওক খেতি পথাৰ চাওক কেনেহান পাইছে আপুনি। তো আহক বলক, এতিয়া আমি যাওঁ ঘৰলৈ। দাখান ফেলে নিদিবি, এই যে ফেললা কঁঠালটো আমাৰ ষ্টাইল চক কঁঠাল পাৰা। বাল্টিংটো তাতে লগাই দিছি। তো এয়া চক মই গাছে বোকা চিটকিছিল, এয়া চক টিংখান ভাঙি দিছে এই দুটা কঁঠালে। সেইটো পৰছে বোকা চিটকি মোৰ গাত পৰছি এইগিলাখান। তো এইটো টিংখান ভাঙিলাক। তো আইতা এয়া চক মোৰ গাই চাই বোকা চিটকিছে আৰু কেমেৰাটো বোকা লাগছে। আপোনাৰ মন্তব্য কি? হওক গাইজ, এতিয়া মই ঘুমাই আছোঁ। তো মস্ত টোপনি ধৰিছে। ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো। বাই বাই, গুড নাইট, চি ইউ টুমৰো।